আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে। মই মনিকা মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম নাৰিকলৰ বৰফি। আগতে অৱশ্যে কেতিয়াও বনাই পোৱা নাই, হয়নে নহয় নাজানো আৰু বলকচোন ট্ৰাই কৰোঁ, কিবা হয় চাওঁ আৰু আপোনালোককো দেখুৱাই। বলক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এয়া আহি গ'লোঁ মই কিচেন, আৰু এতিয়া চাওঁ বলক ট্ৰাই কৰোঁ বৰফি বনোৱাৰ প্ৰচেছ। বৰফি বনাবলৈ মই লৈছোঁ এটা সৰু চাইজৰ নাৰিকল, আৰু নাৰিকলটো মই সৰু সৰুকৈ টুকুৰা টুকুৰি কৰি কাটি লৈছোঁ, আৰু ইয়াৰ পিছফালে থকা ব্লেক কালাৰ বাকলিখিনিও গুচাই লৈছোঁ। আৰু লৈছোঁ 1 কাপ চেনি আৰু এভৰিডে 2 পেকেট পাউডাৰ গাখীৰ। নাৰিকলখিনি এতিয়া মই মিক্সাৰ জাৰ এটাত দি পেলাই মিহি কৰি ল'ম। এইখিনি চাওক ধুনীয়াকৈ মিহি হৈ গৈছে, আৰু এইখিনি মই এখন ডাঙৰ চেকনিৰ সহায়ত ইয়াৰ ৰসখিনি চেপি উলিয়াই ল'ম। আপোনালোকে হাতেৰে ধুনীয়াকৈ চেপি চেপিও ৰসখিনি উলিয়াই ল'ব পাৰে। আৰু এয়া মোৰ নাৰিকলখিনি ৰসখিনি উলিয়াই লোৱা হৈ গ'ল। যিহেতু মই আগতে বনাই পোৱা নাই, সেইকাৰণে মই নাৰিকল কমকৈ লৈছোঁ। এনে বেয়া হৈ গ'লে বেয়া লাগিব ন, সেইকাৰণে কমকৈ লৈছোঁ। এতিয়া মই গেছত দি দিছোঁ এখন সৰু কুকাৰ। আপোনালোকে কেৰাহীত ভাজিব পাৰে, মোৰ ওচৰত সৰু কেৰাহী নাছিলে, যিকেইখন আছে মস্ত মস্ত, সেইকাৰণে মই কুকাৰতে ভাজিব লৈছোঁ। আৰু কুকাৰখন গৰম হোৱাৰ পাছত মই ইয়াত দি দিছোঁ নাৰিকলখিনি, আৰু লগতে দি দিছোঁ চেনি 1 কাপ। আৰু এইখিনি এতিয়া মই লৰাই লৰাই ধুনীয়াকৈ ভাজিম। এইখিনি ভাজোঁতে মন কৰিব যে গেছৰ ফ্লেমটো একেবাৰে ল' ৰাখিব লাগিব। আৰু ইয়াত মই দি দিছোঁ অকণমান ইলাইচি পাউডাৰ, আৰু এইখিনিতে মই দি দিছোঁ পেকেট গাখীৰখিনি যে আছিল সেইখিনি। ভিডিঅ'টো যিহেতু মই এখন হাতেৰে কৰি আছোঁ, সেইকাৰণে মই এইখিনি দেখাবলৈ নহ'ল। আৰু এয়া নাৰিকলখিনি মোৰ ভাজি প্ৰায় হৈ গৈছে, এইখিনি মই প্লেট এখনত বাকি লৈছোঁ। আৰু চামুচৰ সহায়ত ধুনীয়াকৈ টেপ টেপ কৰি থাপি থৈ দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত ধুনীয়াকৈ আপোনালোকে হাতেৰেও এনেকৈ টেপ টেপ কৰি দিব পাৰিব। আৰু ইয়াৰ ওপৰত মই দি লৈছোঁ কেইটামান কাটি থোৱা আলমণ্ড, আৰু এইখিনি মই এতিয়া অলপ সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম। এতিয়া মই চুৰি এখনৰ সহায়ত এইখিনি ধুনীয়াকৈ বৰফিৰ আকাৰত কাটি ল'ম। নহ'ব বুলিহে ভাবিছিলোঁ, কিন্তু ফাইনেলি শেষত হৈ গ'ল মোৰ নাৰিকলৰ বৰফিৰে দি, আৰু খাবলৈও বহুত টেষ্টি আছিলে। ভিডিঅ'টো চাই যদিহে ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই তেন্তে, বাই বাই।